কুচকাৱাজ মানে মাৰ্চ পাষ্ট তাত মই চাই আছিলোঁ এই ব্ৰেণ্ডৰ লগত মিলাব পাৰোঁ। এতিয়া প্ৰতিখন অসমৰ জিলাতে জাতীয় বিদ্যালয় মই দেখিবলৈ পাওঁ, কিন্তু আৰম্ভণি ইয়াৰ পৰা এনেদৰে আৰম্ভ হৈছে। এইটো এটা খুব শলাগ ল'বলগীয়া কথা। এই পৰিয়ালৰ লগত জড়িত সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আমি আমাৰ সকলোকে অতি কম সময়ৰ ভিতৰতে খেলপথাৰৰ মাজলৈ আহিবলৈ প্ৰতিটো দলৰ আমি এই দলৰ তৰফৰ পৰা শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনটোত আমি তেওঁলোকৰ পৰা শুভকামনা কৰিছোঁ। সকলোৱে জানা এই যে স্কাউট গাইড যেতিয়া বিদ্যালয় আৰম্ভ হৈছিল, বাইদেৱে আৰম্ভ কৰিছিল। বাইদেউৰ লগত আৰু তেওঁৰ সহযোগী শিক্ষক শিক্ষয়িত্ৰী নিশ্চয় আছিল, কিন্তু এই বাইদেৱে আমাৰ বিদ্যালয়ত স্কাউট গাইডৰ শিক্ষা আৰম্ভ হৈছিল। সেইকাৰণে প্ৰথমতে বাইদেউ এটা ডাঙৰ হাস্য নৃপেন দাস, মহন কৈলাস, সম্ভৱ ডেকা, বনজিৎ কেঠি, জ্যোতিষ শৰ্মা, সদানন্দ কলিতা, ৰমেশ ডেকা সকলোকে খেলপথাৰৰ মাজলৈ আহিবলৈ দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিচাৰকে বিবেচনা কৰিছে নৱম শ্ৰেণীৰ গ আৰু ঘ দল। নৱম শ্ৰেণীৰ গ আৰু ঘ দল এই দলটোৱে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। এইবাৰ আহিছিল আজিৰ প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ দল। প্ৰথম 2022 শিক্ষাবৰ্ষৰ মাৰ্চ প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ দলটো হ'ল একাদশ ছাত্ৰৰ নিৰ্দেশনাত তিনিওটা দলকে খেলপথাৰৰ মাজলৈ আহিবলৈ আহ্বান জনাইছোঁ। এয়া আজিৰ প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল নৱম ক আৰু খ শাখাৰ শিক্ষাৰ্থীসকল খেলপথাৰত তেওঁলোকে আজিৰ প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। তেওঁলোকৰ খেলপথাৰৰ মাজলৈ আগুৱাই আহি আছে আৰু একাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত আজিৰ প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ দল তিনিওটা দলক অভিনন্দন জনাবলৈ মই সকলোকে আশা কৰিবলৈ আহ্বান জনাইছোঁ। 2022 শিক্ষাবৰ্ষৰ মাৰ্চ প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল, দ্বিতীয় শ্ৰেষ্ঠ দল আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ আটাইকেইগৰাকী শিক্ষাৰ্থী আমি আমাৰ তৰফৰ পৰা ধন্যবাদ, শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বহু প্ৰত্যাশিত মাৰ্চ প্ৰতিযোগিতা ইমানতে সামৰণি পৰা বুলি ঘোষণা কৰিছোঁ। Tidak boleh.